ইয়াৰ চালা বেছি মুখ চলিছে মতিলাল ইয়াক এৰি দিলে দিগদাৰ হ'ব বুজিছ ইয়াক যদি এৰি দিওঁ ই আমাৰ কথা এতিয়া বাহিৰত কৈ দিব আৰু সকলোৱে আমাৰ এই বিজনেছটোৰ কথা গম পাই যাব আৰু আমি জেলৰ ভাত খাবলগীয়াও হ'ব পাৰে সেইকাৰণে ইয়াক ছেটআপ দিয়ে বুজিলি নহয় Yes boss ইয়াক মই এতেই খতম দি আছো মোক নামাৰিব এইটো ল ভালি এতিয়া চুটুকাটো হে আমাৰ কথা ক'বলৈ আহ বেলেগক মতিলাল ইয়াৰ বডিটো এতিয়া ক'ৰবাত পুতি দে গৈ যা নহ'লে ইয়াত পচিলে গোন্ধ পাব আৰু গোন্ধ পালে আমাক পুলিচে ধৰিবও পাৰে Yes boss আপুনি চিন্তা নকৰিব ইয়াৰ বডিটো মই একদম ঠিক ঠাক লগাই দিম আৰু চাবি এই কথা যাতে কোনেও গম নাপায় এইটো এটা ডাঙৰ চিক্ৰেট তোৰ আৰু মোৰ মাজত থাকিব অকল Yes boss আৰে মালিক ফেক্টৰীটো এইটোৱে নেকি এইটোৱে তহঁতি এটা কাম কৰিব লাগিব আমাৰ এইটো পাইপৰ ফেক্টৰী ইয়াত পাইপ বনোৱা হয় বুজিলি আৰু সেই পাইপবোৰ ইয়াৰ পৰা বহু দেশ বিদেশলৈ নিয়া হয় আৰু সেই পাইপবোৰ তহঁতি এতিয়া এঠাইৰ পৰা আন ঠাইলৈ নিব লাগিব আৰু বনাওঁতে মেলোতে কিবা কিবি কৰিব লাগিব বুজিছ নহয় মালিক বুজিছো আৰু বাকীকেইটা তহঁতক মই বেলেগকৈ বুজাব লাগিব নেকি নাই বুজিছো বুজিলো কিন্তু ইয়াত অকল ৰাতিয়ে কাম হ'ব নেকি ৰাতি দিন বুলি কথা নাই যেতিয়াই তহঁতক মই মাতো তহঁতি ইয়ালৈ তেতিয়াই আহিব লাগিব ঠিক আছে তেন্তে যা এতিয়া কামত লাগ গৈ এই মালিকটো যে বেলেগ খঙাল দেই তহঁতি উল্টা ফুল্টা নকৰিবি তহঁতক মানে একদম চেচ দি দিব দেই তহঁতি উল্টা ফুল্টা নকৰিবি একো তই ইমান খঙত কথা কয় মোৰতো খঙে উঠিছিলে তাৰ কথা শুনি সৰু ভাইদিন বজাই দিলোহেঁতেন হ'ব তোৰ ফটা উস্তাদি এতিয়া তহঁত দুটাই পাইপকেইডাল ল আৰু তাত থকে যা ঠিক আছে এডালকে নিয়াই ভাল হ'ব বুজিছ বহুত গধুৰ পাইপকেইডাল ঠিকেই কৈছ আজি আমাৰ ঘৰকে মাংসকে বনাব কৈছোঁ তয়ো যাবি নহ'লে আমাৰ ঘৰত ভাত খাবলৈ কি মাংস নাযাম কেলে যাম নিশ্চয় যাম আৰে সেইখিনি দেখোন তেজতো ভাল এইখিনি ক'ৰ পৰা আহিলে বে সেই কিবা কিবি আছে নেকি আকৌ দেই মোৰ ভয়হে লাগিছে দেই ওপৰতো একো নাই তেন্তে কেনেকৈ পৰিলে ইয়াত বাদ দে আমি আমাৰ কাম কৰি থাকিব লাগে আৰু বৈ এখন কি এইটো পিছফালে আৰে মোৰ পাছফালে আকৌ কি ওলাব পাইপকেইডাল পেলাই দিলি যে এখন ভূতৰ হাত আইঅ এখন কি বে এখন কি আছিলে বে তাকচোন মায়ে পেলালে এতিয়া মোৰ ওচৰলৈ নাহিলে হয় আৰু এইখনচোন মোৰ ওচৰলৈ আহিছে কি হ'ব এতিয়া বে মোক নাখাবি মই একো কোৱা নাই এই হাতখন ময়ে পঠিয়াইছোঁ মোৰ এই ফেক্টৰীটোতে মৃত্যু হৈছিল বহু বছৰ আগতে আৰু এই ফেক্টৰীটোত এতিয়া যোনে কাম কৰিব মই সকলোৰে প্ৰাণ ল'ম বুজিলি নহয় সেইকাৰণে মই তহঁতকো মাৰিম চবকে মাৰিম এটাও বাচি নাথাক কি কিন্তু মইতো একো কোৱা নাই মই এইবোৰ নাজানো মই মুঠতে তহঁতক মাৰিমেই সকলোকে মাৰিলেহে মোৰ শান্তি হ'ব চাহ খাই লওক গৰম চাহ খাই লওক আহি যাওক চালা ইমান দেৰি পৰা মানুহ এটা নাই অহা চাহ খাবলৈ আজি দিনেই বেয়া দেই সেই জেগাডোখৰ ইমান ভাল নহয় সেইকাৰণে মানুহ নাই অহা নেকি এনেই ইমান কষ্ট কৰি চাহখিনি বনাই আনিলো দেই আৰে চবটো চাই দে জল্দি চাই দে একদম গৰম চাহ একাপ বনা খাই লওঁ তেতিয়াহে ভাল লাগিব মাথা চাথা বিষাই গৈছেগৈ বে সেই চাহ বনি আছে একদম চিন্তাই নকৰিব পুৰা গৰম আৰু লগত চিংৰা পকৰি কি খাই আৰু সেইবোৰ একো নালাগে দেই অকল লাল চাহ টুপি দে মোৰ ইমান পইচা নাই নহয় দিনটো হাজিৰা কৰা মানুহ ধেৰ চিন্তা আপুনি দেখোন বছ দেই চালা একে ঘুচাই মাথা চাথা ভাঙি দিম কাক চিপছ বুলি কৈছ চাহ বনা জল্দি ৰখিব আৰে
এইখিনিচোন তেজ ইয়াত তেজ ক'ৰ পৰা আহিলে আকৌ ইয়াত ঐ ভেলেঙা এইখিনি তেজ ক'ৰ পৰা আহিলে বে কি 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 তেজ মনে জানো নহয় ক'ৰ পৰা আহিলে পাই গ'লো তহঁতক আজি তহঁতক মই সোধাই নেৰো তহঁতি এই ফেক্টৰীটোৰ ওচৰত কি কৰি আছা হে তহঁতক আজি কোনেও বচাব নোৱাৰে কি 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 কিন্তু কেলে সেইবোৰ বাদ দে তহঁতি মুঠতে তহঁতৰ আজি মৰণ বছ হেৰিচোন এতিয়ালৈকে অহাই নাই জানো জহনি মৰাকেইটা ক'ত গ'ল চালা একো এটা কাম ভালকৈ কৰিব নোৱাৰে বছ মোৰ কিন্তু এটা ডাউট হৈছে কি ডাউট বে সিহঁতক কেনেবাকৈ সেই আমি মৰা মানুহটোৰ ভূতে পোৱা নাইতো অঁ ঠিকে কৈছ হ'ব পাৰে দেই সেইবোৰ কথা বাহিৰত নউলিয়াবি বছ মই সেইটোৱে ভাবিছোঁ আমিও সাৱধান হৈ থাকিব লাগিব বুজিছোঁ নহয় আমাকো পাব পাৰে সেই ভূতটোৱে কাৰণ তাকতো আমিয়ে মাৰিছোঁ অঁ আমি বেজ চেজ আনি পিনে জল্দি এই ফেক্টৰীটোত কিবা এটা পূজা এভাগ কৰিব লাগিব ঠিকেই কৈছ তহঁতি পূজা কৰাহে তহঁতৰ মৰণ আহি গ'ল তহঁতক এতিয়া মোৰ নিজৰ হাতেৰে মাৰিম কি 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 বছ কি হ'ব এতিয়া তই আহিলি তই আমাক একো কৰিব নোৱাৰ চাই থাক মই কি কৰোঁ মোৰ বদলা পূৰা হ'ল যোনে কাম কৰিবলৈ আহিব মই সকলোকে মাৰিম কণ ভাইটি আৰু মেমেৰা তোমালোকে আজি মোৰ এই ফাৰ্ম হাউচটোত উপস্থিত হৈ গ'লা যে কি হ'ল কিবা হ'ল নেকি ভূপেন দা আমি আপোনাক নাপাই ইয়ালৈকে আহিবলগীয়া হ'ল আৰু কি হ'ল কোৱাচোন সেই যে পদুমণি গাঁৱত এটা পুৰণি কাৰখানা আছিলে সেই যে মানুহে ভুটীয়া বুলি কয় তাত সেই আমাৰ গাঁৱৰ চিংদা টিংকু আৰু ঘন সেইকেইটা কাম কৰিবলৈ গৈছিলে নহয় সিহঁতক গোটেই মাৰি পেলালে বোলে আৰু এতিয়ালৈকে ঘৰলৈ আহিয়ে পোৱা নাই আৰু শুনিছোঁ তাত বোলে যোনে যোনে কাম কৰিছে সকলোৱে মৃত্যুমুখত পৰিছে তাত সেই বহুত দিনতে সেই মালিকটোৱে এটা মানুহক মাৰি পেলাইছিলে সেই তাৰ ভূতটোৱে আমনি কৰিছে যেন পাইছোঁ কি বসন্ত সেইটোৱে তেন্তে আমি এতিয়া মুনিবৰৰ ওচৰত যাব লাগিব তেওঁহে আমাক কিবা এটা উপায় দিব পাৰিব ব'লক তেন্তে আমি তেওঁৰ ওচৰলৈ যাওঁ ব'লক কি হ'ল বচাহঁত তহঁতি মোক বিচাৰি গোটেই জংঘলখন চলাচ কৰিছ যে মুনিবৰ আমি আপোনাৰ ওচৰলৈ এটা সহায় বিচাৰি আহিছিলোঁ কি সহায় কচোন আমাৰ গাঁৱত থকা সেই কাৰখানাটোত ভূত ওলাইছে কোনোবা আত্মাই বোলে তাত উৎপাত কৰিছে আৰু আমাৰ গাঁৱৰ 3টা মানুহ মাৰিলে আৰু তাত থকা কৰ্মচাৰীবোৰকো লাহে লাহে মাৰিবলৈ ধৰিছে আমি উপায়বিহীন হৈ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কিবা এটা আমাক সহায় কৰক সেইটো কথা নেকি তহঁতক মই এখন কোঠাৰ দিম সেই কোঠাৰখন তাৰ একদম বুকুৰ মাজত মাৰি দিবি তেতিয়া সি মৰি যাব ঠিক আছে মুনিবৰ অতি শীঘ্ৰেই দিয়ক এইখনে সেই দেওলগা তৰোৱালখন এইখন লৈ যা আৰু বুকুৰ মাজত মাৰি দিবি যা সি একেবাৰতে মৰি যাব ঠিক আছে মুনিবৰ প্ৰণাম ঐ ল'ৰাকেইটা ইয়াতেই তেজৰ টোপাল পৰি আছে সেই আত্মাটো ইয়াতেই ক'ৰবাত থাকিব মই শুনা মতে য'ত তেজৰ টোপাল পৰি থাকে তাতেই সেই আত্মাটো থাকে তোমালোকে সাৱধান হৈ থকা যিকোনো মুহূৰ্ততে সেই আত্মাটো আমাক হামলা কৰিব পাৰে আমি পুৰা সাৱধান হৈ আছোঁ ৰ'বা অলপ দেৰি অপেক্ষা কৰা আহিবই এতিয়া সি তাক মই আজি সোধাই নেৰোঁ তহঁতি মোলৈ এই বাট চাই আছিলি নহয় আহি গ'লো মই তহঁতৰ আজি মৃত্যু খাটাং তহঁতি মোক একো কৰিব নোৱাৰ এই কাৰখানাটোত যোন আহিছে ইয়াৰ পৰা বাহিৰলৈ ওলাই যাব পৰা নাই তহঁতিও নোৱাৰ তোক বধ কৰিবলৈ আমি মুনিবৰৰ পৰা দেও লগা কোঠাৰলৈ আনিছোঁ বুজিলি নহয় তোক আজি সোধাই নেৰোঁ তই কিমান মানুহৰ প্ৰাণ ল'লি এতিয়া তোৰ প্ৰাণ লোৱাৰ সময় আহিছে কোনো কোঠাৰ তৰোৱালে মোক একো কৰিব নোৱাৰে কি কৈছ তেন্তে এয়া ল পোৱালি এতিয়া মচলাটোহে যোনখন কোঠাত মুনিবৰৰ অৱদান আছে সেইখন কোঠাৰ পৰা কোনেও বাচিব নোৱাৰে ইয়াহু মই আকৌ আহিম তহঁতক মাৰিবলৈ চাই ল'ম তোক ব'লা এতিয়া
আমাৰ কাম হৈ গ'ল ইয়াক ইয়াতে ফিনিছ দিলোঁ এইটা কাকো মাৰিব নোৱাৰে তেন্তে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব